পাঁচ দিবে এই জালটোই নলবহি বাজুবা ঠিক রে বুঝুন না গাওলে খানাই হতে বুঝবা আর ঠিক রে ঠিক না খায়াবো হ্যাঁ আরামত কি আবা বুঝিও না মাইবা একটু কার রাখি যা সাইডে হয়েছে এইখানে সাইডে হওয়া নাই বলতে মাথাতে পাইছে বলে চাল থ্রিলেনে হাকুর গেনা বিও 2 বাজি কমিব নি সানডে বনো শাস্তি দিবলা আর লগতে আব্রাহামৰ লগত কোন কোন জড়িত আছিল সবকে এৰেষ্ট কৰিব লাগে গৈছে বোলে এতিয়া মইতো এতিয়া মানে কিবা লগত ল'ৰাৰ লগত মই এতিয়া কণ্টেক্ট কৰি চাইছিলোঁ মই ফোন কৰিছিলোঁ এতিয়া বয়ফ্ৰেণ্ডৰ লগত তাৰপিছত ল'ৰা কৈছোঁ মই ৰাতিত মই নিজে আনিছিলে বুলি কৈছোঁ মোৰ আগত তাৰপিছত ইমান কথাখিনি মই কমপ্লিটলি নুসুধিলে মানে তাক মানে এতিয়া ঘৰতে থাকিবি তাৰ চিষ্টেমিক কিছুমান কথা আছে তাৰ লগত আমি এতিয়া তোমাক আনি পেলাই ল'ৰাটোৰ নামটো কি আছিলে আব্ৰাহাম মুছাহাৰী বুলি কৈছে সি নিজে কৈছে কোন জেগাত ঘৰ আছিলে পৰাগুৰি লানাপাৰা এই ল'ৰাটোৰ ছোৱালী ভাল পোৱা আছিল ভাল পোৱা আছে বুলি কৈছে আছিলে বুলি কৈছে তাৰ লগত কানেক্টিভলি আছিলে বুলি কৈছে কালি কিমান সময়ত আনিছিল এইটো এতিয়া ঘৰৰ এতিয়া তাৰ দাদাজনে কৈছে এই ৰাতি 9টা মানতে আনিছে বুলি কৈছে এই যোৱাখিনি আহোঁতে গম পাইছে বুলি কৈছে তাৰপৰা ডেডবডিটো কেনেকৈ পৰি থাকিলে সি পোৱা নাই নেকি এইবিলাক মই তাক নুসুধিলে সি একচুৱেলি না সি নিজে ইয়াত ডেড বডি হৈ আছে বুলি ফোন মাৰি পেলাই জনাইছে বুলি সি নিজে জনাইছে বুলি এই ল'ৰায়ে মানে ফোন মাৰি পেলাই এই এই আপোনালোকৰ ঘৰৰ এই উমুকিটো সেইটো ইয়াত বাগানত এই নদীত এই কালবাৰৰ ভাঙা কালবাৰখিনিত সেই মানুহজনী অঞ্জালি দেমাৰীয়ে ডেড বডি হৈ আছে বুলি সেই নিজে ফোন কৰি পেলাই জনাইছে ভাল পোৱা ল'ৰাই এইটো কথাটো জনাইছে